নমস্কাৰ দীপাঞ্জলি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই প্লেন ভুজিয়া ৰেচিপি দেখুৱাম। আশা কৰোঁ সকলোৱে ভাল পাব আৰু ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছে মই আগতে বনাই ৰখা ভুজিয়া দেখুৱাইছোঁ, যিটো বহুত ক্ৰিস্পি হৈছে আৰু খাবলৈ বহুত ভাল হৈছিল। তেন্তে আহক আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। এয়া মই বেচন লৈছোঁ, চাহ খোৱা কাপেৰে 3 কাপ। এয়া বেকিং পাউডাৰ 1 টেবুল স্পুন এড কৰিছোঁ। এয়া মই নিমখ লৈছোঁ 1 টেবুল স্পুন, আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে। এয়া জিৰা গুটি দিছোঁ 1/2 টেবুল স্পুন আৰু অইল লৈছোঁ 2 টেবুল স্পুন। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এনেদৰে মুঠি মাৰি চাব আৰু যদি এনেকুৱা হৈছে তেনেহ'লে মিশ্ৰণটো ৰেডি হৈ গৈছে। মই আপোনালোকক পুনৰবাৰ দেখুৱাইছোঁ, যদি এনেকুৱা হৈছে তেনেহ'লে মিশ্ৰণটো ৰেডি হৈ গৈছে। তেল অলপ ৰাখি ল'ব, যিহেতু মিশ্ৰণটো মঠোতে হাতত লাগি ধৰিব পাৰে আৰু হাতত তেতিয়া অলপ তেল লগাই ল'ব। মই এয়া পানী এড কৰিছোঁ। পানী একেবাৰতে দি নিদিব, অলপ অলপকৈ দিব। অলপ অলপকৈ মঠিবলৈ চেষ্টা কৰিব, মই দেখুৱাৰ দৰে। এয়া লাহে লাহে পানী এড কৰিছোঁ। মিশ্ৰণটো আটা দৌতকৈ অলপ কোমল হ'ব লাগে, তেতিয়া ভুজিয়াটো ভাল হয়। এয়া এনেদৰে মই অলপ অলপকৈ পানী এড কৰিছোঁ। ডোটো টান নকৰিব, যিহেতু টান কৰিলে ভুজিয়াটো খাবলৈ অলপ টান হ'ব। এয়া মই দেখুৱাৰ দৰে এনেদৰে লাহে লাহে মঠিব। এয়া চাওক, ডোটো এনেধৰণৰ হ'ব লাগিব। এতিয়া হাতত অলপমান তেল লৈ মই পুনৰবাৰ ডোটো মঠি লৈছোঁ। এতিয়া ডোটো মই 10 মিনিটৰ বাবে ৰেষ্ট কৰিবলৈ থ'ম। এইটো ভুজিয়া মেকাৰ মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। যদি মেচিনটো নাই তেনেহ'লে আপোনালোকে ৰুকনিটো কৰিব পাৰে। ৰুকনিত কৰিলে কষ্ট হয় বাবে মই ভুজিয়া মেকাৰত বনাইছোঁ। 10 মিনিট হৈ গ'ল, মোৰ ডোটো ৰেডি হৈ গৈছে। এতিয়া পুনৰবাৰ মই হাতত অলপ তেল লগাই ডোটো 5 মিনিটমান মঠিম এনেদৰে। এয়া মই এনেদৰে ডোটো এনেদৰে কৰি স্নেক্স মেকাৰটোত ভৰাই দিম এনেদৰে। আৰু মন কৰিব যাতে স্নেক্স মেকাৰটো অলপমান ৰিফাইন সানি ল'ব, তেতিয়া লাগি নধৰে। এনেদৰে মই 2টা টুকুৰা তাত ভৰাই দিলোঁ। এয়া মই তেলখিনি গৰম হ'বলৈ ৰাখি দিছোঁ। তেল ইয়াত মই 3 কাপ লৈছোঁ চাহ খোৱা কাপেৰে। কেমেৰা ধৰিবলৈ অসুবিধা হোৱাৰ বাবে মই এয়া মাক দিছোঁ বনাবলৈ।
এয়া মায়ে বনাই আছে। এনেদৰে আপোনালোকে 2 পৰা 3 মিনিট সময় ভাজি ল'ব। মই ডাঙৰ শেপটোত বনাইছোঁ, যিহেতু মই ইয়াত গোটা জিৰা এড কৰিছোঁ, সেইবাবে সৰু শেপটোত অলপ প্ৰব্লেম হয় সৰু ভুজিয়াটো বনাবলৈ। আপোনালোকে যদি মিহি ভুজিয়াটো বনাব খোজে তেনেহ'লে গোটা জিৰা এড নকৰিব, গুড়ি জিৰা এড কৰিব পাৰিব। এয়া আমাৰ ভুজিয়া ৰেডি হৈ গৈছে। মই সৰু শেপটোত বনাব ট্ৰাই কৰিছিলোঁ, কিন্তু মোৰ গোটা জিৰা দিয়াৰ বাবে অলপ প্ৰব্লেম হ'ল, সেইবাবে মই ডাঙৰ শেপটোতে বনালোঁ। এয়া চাওক কিমান ক্ৰাঞ্চি হৈছে। যিহেতু ৰুকনিত বনালে কষ্ট হয়, সেইবাবে আপোনালোকে এই মেকাৰটো অৰ্ডাৰ কৰিব পাৰে। বহুত সুবিধা হয় বনাবলৈ আৰু খুব কম সময়তে ভুজিয়া তৈয়াৰ হৈ যায়। এয়া চাওক মই ভাঙি দেখাইছোঁ, বহুত ক্ৰাঞ্চি হৈছে।